কোনোবাই হয়তো ঠিকেই কৈছে যে মাইকী মানুহৰ কাম কেতিয়াও শেষ নহয়। কথাটো কিন্তু একেবাৰে সঁচা কথা দেই। কাৰণ মাইকী মানুহৰ কাম কেতিয়াও শেষ নহয়নে বাৰু? এখন কাম কৰিলে আনখন ওলায়েই। এখনৰ পাছত এখন কৰি থাকিলেও শেষ নহয়। ৰাতিপুৱা শুই উঠি মেলি গা পা ধুই মেলি বাচন চাচন চোতাল ঘৰ এইবোৰতো আছে আৰু নিয়মিত সদায়। তাৰ উপৰিও এই চাউল চলা কিবাকিবি কামবোৰ ঢেৰ ওলাই নহয়নে বাৰু? চাউল কেইটামান আছিলে বহুত দিনতে আনি থোৱা, কিন্তু আজি কৰিম কালি কৰিম বুলি থাকিয়ে গৈছিলে। ভাবিলোঁ আজিয়ে কৰিয়ে পেলাওঁ আৰু লগতে মানুহজনেও মই চাউলকেইটা উলিওৱা দেখি পিনে ভাতকেইটা তেওঁৱে লাগিলে অকণমান, আৰু মই চাউলকেইটা বোলো জাৰি মেলি আজৰি হৈ লওঁ। আৰু নহ'লে আকৌ কিমান দিনলৈ থাকি যাব ক'বই নোৱাৰি, নহয়নে বাৰু? কেতিয়াবা বৰ এলাহ লাগে, কেতিয়াবা আকৌ কাম কৰি থাকিবলৈ মন যায়, কেতিয়াবা কিন্তু বৰ এলাহ লাগে। আকৌ তাৰ ভিতৰৰ কামবোৰতো আছেই, কাপোৰ ধোৱা, আকৌ ঘৰ দুৱাৰ মোচা বা ঘৰ কিবাকিবি চাফা কৰা, তেনেকুৱা কামটো ঢেৰ ওলাই থাকে কৰোঁ বুলি ক'লে, কিন্তু নকৰোঁ বুলি ক'লেহে একেবাৰে নোলায় আৰু, নহয়নে বাৰু? আৰু এইফালে বেটাইও আমনি কৰি থাকিব বুলি ভাবি পিনে তাকো সেই বইল মটৰ কেইটামান দি পিনে অকণমান বহাই লৈছোঁ, দেখিছেনে বাৰু? সি কৈছে কি মা মোক ফটো কৰোঁ আৰু নে কিবা এনেকৈ, মানে কথাখিনি তাৰ ভালদৰে ফুটা নাই যে, সেনেকৈ মানে কথাখিনি শুনি বৰ মৰম লাগে। সেনেকৈ কৈছে মা মোক ফটো কৰি দিয়া, মানে ফটো তোলাই দিব লাগে তাক। আৰু এইফালে মানুহজনে লাগিলে ভাত পানী কামত, আৰু ময়ো চাউলকেইটা জৰাৰ মাজতে এয়া দেখিছেনে বাৰু? চাউলৰ মাজত যে ওলাই যে চাউলৰ দৰে একেই লাগে দেখিবৰ কাৰণে, কিন্তু চাউল নহয় যেন লাগে বস্তুটো, খহটা অকণমান চাইজটো ডাঙৰ হয়, কেতিয়াবা সৰু হয়, কিন্তু পোন নহয়, অকণমান বেকেটা টাইপৰ, নহয়নে বাৰু? এইখিনি দেখিছেনে? কিছুমানে কয় এইখিনি বোলে প্লাষ্টিকৰ চাউল। তাকেই ভাবিলোঁ বোলো আজি প্ৰমাণ কৰি চোৱা যাওক। বহুতে কয় প্লাষ্টিকৰ চাউল, কিন্তু মোৰ কিন্তু বিশ্বাস নহয়। হ'লেও ভাবিলোঁ আজি প্ৰমাণ কৰি চোৱা যাওক যে প্লাষ্টিকৰ নে হয়নে নহয়। চামুচ এখন ল'লোঁ আৰু চামুচখনত চাউলকেইটা দি পিনে এই গেছত তুলি দিছোঁ, দেখিছেনে বাৰু? আজি প্ৰমাণ কৰি চাম। বহুতে আমাৰ ঘৰৰ ওচৰৰ বৰমা এগৰাকীয়ে এইখিনি বোলে বাছি পেলাই দিয়ে। এইখিনি বাৰু বাছি পেলাই দিয়া সম্ভৱনে? 1 কেজি চাউলত চাগে 400-500 গ্ৰামমান থাকেই চাগে এনেকুৱা। এইখিনি বাৰু বাছি পেলোৱা সম্ভৱ নেকি? তাকে ভাবিলোঁ আজি বোলো ট্ৰাই কৰি চাওঁ, যদি হয় প্লাষ্টিক তেতিয়াহ'লেতো নাখাম, আৰু যদি প্লাষ্টিক নহয় তেতিয়াহ'লে খাম। এয়া দেখিছেনে? প্লাষ্টিক নহয় নেকি, দেৰি গৈছে। যদি প্লাষ্টিক হোৱা হ'লেতো গলি গ'ল হ'লে চাগে, মই ভবা মতে দেই। আপোনালোকে কি ভাবে ক'বচোন? এইখিনি দেখোন জ্বলি গৈছে। যদি প্লাষ্টিক হোৱা হ'লেতো গলি গ'লহেঁতেন নহয় জানো? পিছে ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে আপোনালোক সকলোকে